Hello everyone, আজি আপোনালোকৰ বাবে লৈ আহিছো মই এটা টিফিন ৰেচিপি মাত্ৰ 5 মিনিটতে তৈয়াৰ হৈ যাব টিফিন এতিয়া আমাক লাগিব এটা বাসন আৰু তাত আমি লৈ লম দুটা ডিম দুটা ভাঙি ললো আৰু তাৰ পিছত ইয়াত মই এতিয়া দি দিছো চেনি আৰু চেনি দিছো মই 2 চামুচ আৰু ইয়াৰ পাছত মই ইয়াত অকণমান দি দিছো নিমখ আৰু তাৰ পাছত ভালকৈ গুলি লৈছো আৰু এতিয়া মই ইয়াত দি দিম 1 কাপ গাখীৰ আৰু গাখীৰ দিয়াৰ পাছত এতিয়া গুটি মিশ্ৰণখিনি ভালকৈ মিক্স কৰি লম আৰু তাৰ পাছত এয়া দেখিছেনে ব্ৰেড লৈ লৈছো ব্ৰেড মানে কাখৰবোৰ অতৰাই লৈছো আৰু এতিয়া মই এখন টাৱাত অকনমান ঘিউ দি দিছো আৰু তাৰ পিছত এনেদৰে ব্ৰেড দুটা মই জাপি লৈছো আপোনালোকে দুটাকেও জাপিব পাৰে বা তিনটাকেও জাপিব পাৰে প্ৰথমে মই তিনটা জাপি লৈছো আৰু এনেদৰে ব্ৰেড কেইটা এই মিশ্ৰণখিনিত মই দি দিম আৰু এতিয়া দেখিছেনে এনেদৰে ভালকৈ মই মিক্স হ'বলৈ দিছো ব্ৰেড আৰু মিশ্ৰণখিনি তাৰ পাছত মই এইটো উলিয়াই আনিলো আৰু আনি এয়া দেখিছেনে টাৱাখনত দি দিলো আৰু মই একেবাৰে গেছৰ ফ্লেমটো লো কৰি থৈছো আপোনালোকেও কৰিব আৰু ভালকৈ আপোনালোকে হিজোৱাৰ পাছত ওপৰত এনেদৰে অকনমান ঘি দি দিব আৰু এটো ভালকৈ দুখন চামুচেৰে আপোনালোকে মানে যেতিয়া লুটিয়াই দিব ভালকৈ লুটিয়াই দিব নহলে মানে ভাঙি যাব পাৰে আৰু এয়া দেখিছেনে হৈ গল তৈয়াৰ আমাৰ ব্ৰেডৰ এটা টেস্টি টিফিন ৰেচিপি আৰু এতিয়া মই সেকেন্ডটো এনেদৰে বনাই পেলালো মানে দুটাকৈ যে দিছিলো এতিয়া দুটাকৈ দিয়াৰ পাছতো ধুনিয়াকৈ হিজি গৈছে আপোনালোকে দেখিবলৈ পাইছে নহয় আৰু এয়া দেখিছেনে তৈয়াৰ হৈ গল আমাৰ টেস্টি টিফিন আৰু বহুত বেছি সময় নালাগে একেবাৰে কম সময়ৰ ভিতৰতে আপোনালোকে তৈয়াৰ কৰিব পাৰিব আৰু এতিয়া মই ঠাণ্ডা হোৱাৰ পাছত এনেদৰে টিফিনত দি দিছো আৰু দুটামান মই ড্ৰাই ফ্ৰুটছ দি দিছো আৰু লগতে মই বনাইছিলো জেলেবি ঘৰতে জেলেবি দুটাও দি দিছো আৰু এয়া ৰেডি হৈ গল অনুভৱৰ বাবে টিফিন আৰু এটা কথা কি হল জানেনে এতিয়া অনুভৱে ঘৰতে খাব লগা হল টিফিনটো যেহেতু বতৰ বেয়া সেই কাৰণে স্কুল বন্ধ দিলে আৰু এতিয়া হি ধুনিয়াকে ঘৰতে বহি মেলি টিফিন খাই আছে আৰু ৰাতিপুৱাই উঠি আপোনালোকে বাৰু কেনেকুৱা পালে ভিডিওটো চাই যদিহে ভাল পালে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু দেই আৰু লগতে নতুন নতুন আপডেট পাবৰ বাবে আমাৰ এই পেজখন ফলো কৰি থব ধন্যবাদ